টিএমপিকেৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি তুংগত 16 আৰু 17 জানুৱাৰী 2021 জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত টিএমপিকেৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ প্ৰথম কাৰ্যসূচীৰ কাম পূৰ্ণ গতিত চলি আছে। টিএমপিকেৰ স্বেচ্ছাসেৱক জোনাইবাসী ৰাইজে দিন ৰাতি একাকাৰ কৰি পূৰ্ণ গতিত কাম কৰি আছে। উদ্দেশ্য এটাই আগন্তুক সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰতিটো কাৰ্যসূচী সফল ৰূপায়ণ কৰা। বিভিন্ন সাংস্কৃতিক দলৰ উপৰিও প্ৰায় 100ৰো অধিক ডেকা গাভৰুৱে সমবেত সংগীত পৰিৱেশনৰ বাবে পূৰ্ণ প্ৰশিক্ষণ চলাই আছে। নিৰ্ধাৰিত কাৰ্যসূচী মতে গ্ৰন্থমেলা, পৰম্পৰাগত সাজপাৰ, খাদ্যমেলা আদি আয়োজনৰ লগতে প্ৰথম দিনা অন্যান্য কাৰ্যসূচীৰ লগতে প্ৰাক্তন টিএমপিকে নেতাকৰ্মীসকলক সম্বৰ্ধনা জনোৱা হ'ব। দ্বিতীয় তথা অন্তিম দিনা অসম অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে কেইবাজনো সাংসদ, বিধায়কেও অংশগ্ৰহণ কৰিব বুলি গম পোৱা গৈছে। সাংস্কৃতিক সন্ধিয়াত শিল্পী গজেন্দ্ৰ আৰু তৰাৱতী বড়ি মিলে গীত পৰিৱেশন কৰিব বুলিও গম পোৱা গৈছে। সৰ্বৰ্ধনা সমিতিয়ে সদৌতি জোনাইবাসী ৰাইজৰ উপস্থিত দিয়া পৰামৰ্শ সহায়যোগিতা কামনা কৰিছে। জোনাইৰ পৰা দিগন্ত লিচাংপেগুৰ ৰিপৰ্ট।